নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গাঁও প্ৰধান কামৰূপ ডিষ্ট্ৰিক্ট আমিনগাঁৱৰ পৰা আহিছে এইটো এডভাৰটাইজ। গতিকে আপোনালোকৰ এইটো এডভাৰটাইজটো ওলাইছে 20 জুলাই। ইয়াৰ লাষ্ট ডেট ভালেখিনি আছে। গতিকে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ। গতিকে আপোনালোকে এই সোণালী সুযোগ চান্সটো নেহেৰুৱাব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। এইটো হৈছে গাঁও প্ৰধানৰ পোষ্ট। গতিকে ইয়াতে শিক্ষাগত অৰ্হতাও সিমানখিনি নালাগে, গোটেইখিনি মই জনাম। টোটেল ইয়াতে নাম্বাৰ পোষ্ট আছে 55। গতিকে ভালেখিনি পোষ্ট আছে, আপোনালোকে অতি সোনকালে এপ্লাই কৰিব। এইটো কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হয়। ডিটেইলছ টিম এণ্ড কণ্ডিশ্যন অফ ফিলিং আপ দ্য পোষ্ট অফ গাঁও প্ৰধান। ইয়াতে কৈছে, ইয়াতে ডিটেইলছত দিয়া আছে পোষ্ট ডিটেইলছ। নৰ্থ গুৱাহাটী ৰিভিনিউ চাৰ্কুল 6, কামৰূপ ৰিভিনিউ ইয়াতে চাৰ্কুল ইয়াতে আছে 7টা, ৰঙিয়া আছে 7টা, কায়ান ৰেভিনিউ আছে 4টা, হাজোত আছে 4টা, বকোত আছে 8টা, পলাশবাৰীত আছে 8টা, চামাৰিয়াত আছে 1টা, ছয়গাঁৱত আছে 4টা, গৰৈমাৰীয়া আছে 4টা আৰু নগৰভাৰাত আছে 2টা। গতিকে গোটেইখিনি ডিটেইলছত জনাই দিলোঁ। 55টা পোষ্ট আছে টোটেল। ইয়াতে নৰ্থ গুৱাহাটী ইয়াতে কিমানখিনি পোষ্ট কোনটো মৌজাত আছে, ইয়াতে মৌজাখিনিৰ নাম দিয়া আছে। লগতে আপোনালোকৰ চাৰ্কুলখিনিও দিয়া আছে, মৌজাখিনিৰ নামো দিয়া আছে, কোনটোত কি পোষ্ট। ঠিক আছে, গোটেইখিনি ডিটেইলছত কি আপোনালোকৰ কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব সেইখিনি মই জনাব বিচাৰিছোঁ, কাৰণ সেইখিনি জানিলেহে আপোনালোকৰ ভাল লাগিব। ইয়াতে চাওক, আপোনালোকৰ দৰমহা হ'ব 14,000 টকা। ঠিক আছে, ফিক্স হয় এইটো। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ যোগ্যতা অৰ্হতা কিমান লাগিব। কেণ্ডিডেটছ মাষ্ট নট লেছ দেন 30। আপোনালোকে 30 বছৰৰ বেছি হ'ব নোৱাৰিব। এজ লিমিট অফ কেণ্ডিডেটছ উইল বি কেলকুলেটেড দ্য বেচিক পাৰ্ট অফ। আপোনালোকৰ চাৰ্টিফিকেট মই গোটেইখিনি মাতি নিদিওঁ, ইয়াতে কি কৈছে ডিটেইলছত মই সেইখিনি জনাব বিচাৰিছোঁ। আপোনালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ডখনৰ মতে আপোনাৰ 30 বছৰ পাৰ হ'ব নোৱাৰি। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড বি মিনিমাম 10 পাছ। আপোনালোকে মেট্ৰিক পাছ হ'লে এইটো চাকৰিত এপ্লাই কৰিব পাৰিব। গতিকে চিন্তা নাই, আশা কৰিছোঁ গোটেইখিনি কেণ্ডিডেটছে আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টো ভালেখিনি আছে। আদাৰ ক্ৰাইটেৰিয়া কেণ্ডিডেট শুড বি এ চিটিজেন অফ। এইখিনি হ'ল আপোনালোকে আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ভোটৰ লিষ্টত আপোনাৰ নামটো থাকিব লাগিব, তাৰপিছত নাম ৰেজিষ্টাৰ থাকিব লাগিব। এইখিনি ইয়াতে বুজাই দিছে, বাকী একো নাই। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। কেণ্ডিডেটছ মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰিপ্ট ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ কথা হয়তো গমেই পায়। ষ্টেণ্ডাৰ্ড ফৰ্মখনত 9 পাৰ্ট 9 অফ আছাম গেজেট, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব। সেইখনত আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, অকল ইণ্টাৰভিউ দিলেই আপোনালোকে হৈ যাব। এডভাৰটাইজ টিল 20 আগষ্ট। আপোনালোকে 20 আগষ্টৰ আগতে আপোনালোকৰ গোটেইখিনি কাম শেষ হৈ যাব। গতিকে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যায় তেতিয়া কি লগত লৈ যাব লাগিব। পান কাৰ্ড, ভোটাৰ ID, তাৰপিছত 3 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো এখন লৈ যাব লাগিব। স্মল ফেমিলি নৰ্মছ এফিডেভিট চেল্ফ ডিক্লেৰেশ্যন ষ্টাৰ্টিং ডেট দ্য এপ্লিকেণ্ট ডাজ নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন ফ্ৰম। আপোনালোকৰ 2জনৰ বেছি সন্তান থাকিব নোৱাৰিব। ঠিক আছে, তাৰপিছত ইমানখিনি আৰু জানিব লাগে, গোটেইখিনি মই জনাই দিলোঁ। শেষত আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন এনেকুৱা হ'ব, মই জনাই দিলোঁ। ইয়াৰ পৰা আপোনালোকে PDF-খন উলিয়াই ল'ব পাৰে। গেজেট পাৰ্ট 9 বুলি কৈছে, সেইখন ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। চাওক, এইখন ষ্টেণ্ডাৰ্ড ফৰ্মখন দি দিছোঁ এনেকৈ, এইখনত আপোনালোকে এপ্লাই কৰিব লাগিব। বিশেষ আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰিব। ঠিক আছে।